নমস্কাৰ সকলোকে। আজি আমাৰ ধনুক লৈ পেলাই এনেই অলপমান ৰাস্তাৰ ফালে ওলাই আহিছোঁ। তো সি টোপনিৰ পৰা উঠি কান্দি আছিলে। মই লৈ আনিলোঁ, সেইকাৰণে তাৰ একো মনোযোগ দিয়া নাই, বেলেগ ফালে চাই আছে। ঘৰত আহি দেখিলোঁ মাহঁতৰ নামৰ ৰিহাৰ্চেল চলি আছে। ৰিহাৰ্চেল কি হয়, প্ৰথম মোবাইলত গানটো শুনি আছে আৰু গানটো শুনি পেলাই হেৰি কৰিব। এতিয়া গানটো শুনি যেতিয়া অলপ মুখস্থ হ'ব তেতিয়া বহীত লিখিব। লিখাৰ পিছত আকৌ নতুনকৈ ভালদৰে ৰিহাৰ্চেল কৰিব, ঢোল তাল এইবিলাকৰ পৰা। ঢোল নহয়, নাগাৰা বুলি কয়। তো তাৰপিছত এই ৰাস্তাতে বেঙেনাডালত বহুতবিলাক বেঙেনা লাগি আছিলে। তাৰপিছত মই ভাবিলোঁ যে ছিঙিয়ে লওঁ, এনেই বুঢ়া হৈ যোৱাতকৈ। বেঙেনাবিলাক ছিঙিলোঁ, ছিঙি পেলাই বহুতবিলাক বেঙেনা ওলাইছে। বেঙেনাবিলাক ছিঙিলোঁ। এয়া চাওকচোন, এখন ভাজা হ'ব আৰু আমাৰ ঘৰত। তো গোটেইবিলাক বেঙেনা ছিঙিলোঁ। বেঙেনাবিলাক চাওকচোন, ইমান ধুনীয়া ডাঙৰ ডাঙৰ হৈছে। ইয়াৰ পিছত মাহঁতক দেখাম বুলি দৌৰা দৌৰিকৈ আহিলোঁ। আহি পেলাই কি কৰিছোঁ, বেঙেনা ক'বৰি মই কৈ আছোঁ, চাওকচোন ইমান ধুনীয়া বিলাহী বুলি কৈ আছোঁ পাহৰতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। বাই বাই।